সমাজ ছোৱালীৰ কাৰণে তাৰপিছত স্কুল কলেজত মৰম ছোৱালীক বেছিকৈ কৰে সিটোতো পিছৰে কথা তাতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ চৰকাৰৰ আইন কানুন সকলো ছোৱালীৰ কাৰণেই সিহঁতৰ পক্ষতে ইতিহাস সাক্ষী আছে কিমান পুৰুষৰ ফাঁচি হৈছে যিবিলাক ক্ৰিমিনেল আছে কিমানৰ ফাঁচি হৈছে কিন্তু এতিয়ালৈকে কিমানটা ছোৱালীক ক্ৰাইম কৰাৰ পিছত সিহঁতৰ ফাঁচি হৈছে কাৰণটো হ'ল সিহঁতে যিমানে ক্ৰাইম নকৰক সিহঁতে কোনো কাৰণত ক্লু নথয়ে কাৰণ ঘৰৰ পৰা যেতিয়া ওলাই আহিলেও সিহঁতে তালাটো মাৰি তালাটো টানি টানি লটকি চাব যে তালাটো মাৰা গৈছে নে নাই আৰু সিহঁতে ক্লু থব গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত আহিলোঁ এইকেইদিন ভিডিঅ'কেইটা দি আছোঁ ভিডিঅ'কেইটা ভাল ৰেছপন্স পাইছোঁ তাৰ কাৰণে সঁচাকৈ বহুত ভাল লাগি আছে সেইকাৰণে আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত আহিলোঁ আৰু মই যিহেতু ৰিয়েল কথা কওঁ মানুহ গাত লগা কথা কওঁ কোনোবা বেয়া পাব পাৰা কিন্তু ভাল পালে মই বেছি ভাল পাম কিন্তু তথাপি বেয়া পালে মোৰ উপায় নাই আৰু কথাটো হ'ল 15 আগষ্ট আহি আছে 15 আগষ্টক লৈ কিনে মই এটা এনেকুৱা ধুনীয়া স্ক্ৰিপ্ট লিখি আছোঁ ভিডিঅ'ৰ ওপৰত ভিডিঅ' বনাম আৰু 15 আগষ্টক লৈ কিনে মই ইনষ্টাগ্ৰাম আৰু ইউটিউব দুটাৰ কাৰণে এটা লং এটা শ্বৰ্ট ভিডিঅ'ৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰি আছোঁ চ' মোৰ ভিডিঅ'বিলাক মিছ নকৰিবা চাই থাকিব আৰু ভিডিঅ'ত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট এটা পাৰলি দিবি চেনেলটো ছাবস্ক্ৰাইব কৰি এইটো বেল আইকনটো যি আছে সেইটো এনেকৈ টিকটকৈ বজাই দিবি তেতিয়াহ'লে মই নতুন ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন গুচি যাব তো ভিডিঅ'টো দেৰি নকৰে ষ্টাৰ্ট কৰোঁ ষ্টাৰ্ট আৰু আজিৰ ভিডিঅ'টো হৈছে ল'ৰা আৰু ছোৱালীৰ মাজত যিটো পাৰ্থক্য আমাৰ দেশত বা আমাৰ অসমত চলি থাকে সেইটোৰ ওপৰত ল'ৰা আৰু ছোৱালীৰ মাজত যে বিভেদ এতিয়াই আছে এইটো নহয় বহুত আগৰ পৰা আছে মই আগতে শ্বৰ্ট ভিডিঅ'কেইটাত কৈ আহিছোঁ যে আপোনালোকে চাব ল'ৰাবিলাকক সদায় তাৰমানে সমাজখনে মানুহবিলাকে সদায় প্ৰতাৰণা কৰে নিজে চাবি যে কমপ্লেইনৰ এডভাৰটাইজত সেই মাকটোৱে ল'ৰাটোৰ লগত ৰাতিপুৱা দৌৰি আছে ল'ৰাটোক কৈছে তই দৌৰ মই পিছে পিছে দৌৰি থাকিম কমপ্লেইন খাই দুটা দৌৰি আছে কিন্তু এটা কথা চাবি যে বাপেক যোৱা নাই কিন্তু ল'ৰাটোৰ পিছত বাপেক যাওঁ নথয় কিয় নথয় বাপেক আপিৰ লগত ঘৰত আছে পঢ়াত বহি আছে বাপেকৰ কথাটো হ'ল সি ছুটিয়াই সি জিন্দগীত একো উন্নতি কৰিব নোৱাৰে মোৰ কথাটো হ'ল আপিটো পঢ়া শুনা ডাঙৰ মানুহ হ'ব লাগে কৰিব লাগে সি বৰবাদ হওক আমাক এড কোম্পানীবিলাকে প্ৰতাৰণা কৰে আমাক স্কুলবিলাকো প্ৰতাৰণা কৰে মনত আছেনে ইতিহাস সাক্ষী আছে যিমান দিন আমি স্কুলত কুৱেশ্যনৰ এনচাৰ দিব পৰা নাই যদি মাষ্টৰহঁতে আমাক বনোৱাই সদায় মুৰ্গা বনায় কোনোবা দিনা কাৰোবাক কৈ পাইছি বোলে মুৰ্গী হ'ব বাহিৰত যায় কেনে নকয় সদায় আমাক মুৰ্গাই বনাব কাৰণ সন্মান যাব তাৰপিছত স্কুলত যদি ভালকৈ ক'ব লগা হয় তেতিয়া আকৌ ছোৱালীৰ হৈ কেনে কবিতা লিখিব আৰু সেই কবিতাত কি লেখা থাকিব মাছলি জালকি ৰাণী মাছলা মাছকেইটা কি অকল মাছলিক যি তাৰিফ কৰি থকা ছোৱালীটি যদি কিবা কাৰণত ক'লা হয় তেতিয়াহ'লে কি ক'ব ব্লেক বিউটি আৰু যদি ক্ষীণ হয় তেতিয়াহ'লে কি ক'ব শ্লিম ফিগাৰ আৰু যদি কিবা কাৰণত শকত হয় তেতিয়াহ'লে কি ক'ব চাবি গাৰ্ল কিন্তু ল'ৰাটো যদি কিবা কাৰণত শকত হয় তেতিয়াহ'লে কি ক'ব হাতী হিপপটেমাছ আৰু যদি ক'লা হয় ক'লা পা আৰু যদি কিবা কাৰণত ক্ষীণ হ'ল তেতিয়া ক'ব এই জেকেনি এই বিন্যাসুপ পাটনা এইগিলা ভেদাভেদকে সমাজ ছোৱালীৰ কাৰণে তাৰপিছত স্কুল কলেজত মৰম ছোৱালীক বেছিকৈ কৰে সিটোতো পিছৰে কথা তাতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ চৰকাৰৰ আইন কানুন সকলো ছোৱালীৰ কাৰণেই সিহঁতৰ পক্ষতে ইতিহাস সাক্ষী আছে কিমান পুৰুষৰ ফাঁচি হৈছে যিবিলাক ক্ৰিমিনেল আছে কিমানৰ ফাঁচি হৈছে কিন্তু এতিয়ালৈকে কিমানটা ছোৱালীক ক্ৰাইম কৰাৰ পিছত সিহঁতৰ ফাঁচি হৈছে কাৰণটো হ'ল সিহঁতে যিমানে ক্ৰাইম নকৰক সিহঁতে কোনো কাৰণত ক্লু নথয়ে কাৰণ ঘৰৰ পৰা যেতিয়া ওলাই আহিলেও সিহঁতে তালাটো মাৰি তালাটো টানি টানি লটকি চাব যে তালাটো মাৰা গৈছে নে নাই আৰু সিহঁতে ক্লু থব চাওঁ ভাই চিধা কথা আমাক সমাজখনত কেৱল আমি EMI মাৰিবৰ কাৰণে আছোঁ আৰু আমাক EMI মাৰিবৰ কাৰণে ৰাখছি বাকী দুনিয়াখনৰ গোটাই সুখ সিহঁতকে দিছি এতিয়া আমাৰ পুৰুষবিলাকে বা ল'ৰাবিলাকে সদায় ফিউচাৰক লৈ জীয়াই থাকে বোলে যে ভৱিষ্যতত কি কৰিম ক'ত কিমান মাটি কিনিব লাগিব গাড়ী কিনিব লাগিব কি কিনিব লাগিব কিন্তু ছোৱালীবিলাক সিহঁতে মহিলাবিলাকে সদায় সিহঁতে পাষ্টক লৈ জীয়াই থাকে যে তই যোৱাবাৰ এনিভাৰ্চাৰীত মোক এনেকৈ উইচ কৰিছিল তই এইবাৰ কিয় নকৰিলি তই যোৱাবাৰ মোক বাৰ্থডেত উইচ কৰিছিলি ভাল গিফ্ট দিছিল তই মোক এইবাৰ কিয় নিদিলি তই আগতে মোক ইমান মৰম কৰিছিলি আগতে ইমান কেয়াৰ কৰিছিলি তই এতিয়া নকৰা হৈছে আৰু ভৱিষ্যতত আৰু নকৰা হবি মানে সিহঁতে পাঁচটা এৰিব নোৱাৰে ভৱিষ্যতৰ কথা ক'ত চিন্তা কৰিব আৰু ছোৱালীবিলাকৰ যেনেকুৱা সুবিধাবিলাক পায় তাতকৈ ডাঙৰ কথা ইহঁতৰ ডিমাণ্ডবিলাকো বঢ়িয়া যেনেকুৱা ইহঁতে কোনোবা কাৰণত যদি ল'ৰা এটা যদি ইহঁতক প্ৰপ'জ কৰে সেই ল'ৰাটোৰ গাড়ী আছে নাই কয়লা স্কৰপিঅ' থাৰ কিবা কিবি আৰু সেই ল'ৰাটোৱে কি কৰে গভৰ্ণমেণ্ট জব আছে নে নাই বা কিমান হেণ্ডচাম গোটেইখিনি চাব কিন্তু আমাৰ ল'ৰাবিলাকৰ এটাই কথা যে ছোৱালীটো জিন্দা হয় নে নহয় বাকী আমাৰ হৈ যায়
ল'ৰাবিলাকক চবে প্ৰতাৰণা কৰে ঘৰৰ মানুহখিনিও প্ৰতাৰণা কৰে আপোনালোকে চাব যে ঘৰবিলাকত প্ৰত্যেক মানুহে তাৰমানে বেছিভাগ ল'ৰাই বিচাৰে সিহঁতে ছোৱালীতকৈ ল'ৰাই বিচাৰে অপ্ৰিয় কিন্তু বাট সত্য কথা ল'ৰা বিচাৰে কিন্তু যেতিয়া ল'ৰাটো জন্ম হয় তাৰে পিছত আৰু বাদ দে সি যি কৰে কৰক ক'ব লগা কথা নাই ছোৱালীটোক ইমান মৰম কৰিব কিন্তু ল'ৰাটোক সিমান মৰম নকৰে কিন্তু সৰুৰ পৰা ল'ৰাটোক কেনেকৈ ডাঙৰ কৰিব জানা যে ৰাজা বেটা আমাৰ ৰাজা বেটা বুলি কৈ পেলাই ডাঙৰ কৰিব ডাঙৰ কৰি পেলাই কি কণ্ডল চাউল আনবে খেদাই দিব এই কঠীয়া পাৰিব খেদাই দিব খেতি কৰিব খেদাই দিব তহঁতে ৰজা বুলি কৈ ডাঙৰ কৰি পেলাই ৰজা খেতি কৰিব যাবা দে ৰজা কণ্ডল চাউল খৰচ কৰিব যাবা দে তহঁতে তো গাইজ আমি এই ল'ৰাবিলাকে এক হৈ আমি এই সমাজখনৰ আৰু আমি আইন কানুনৰ ওপৰত আমি কৰিব আৱাজ উঠাবই লাগিব কাৰণ নহ'লে আমাক সুবিধাবিলাক নেদে চাবি অৰুণোদয় আঁচনি সিহঁতৰ কাৰণে তাৰপিছত মহিলা কমিটিয়ে পইচা গোট খুলিব দিছে সিহঁতক টকা দিব সিহঁতক আমাক কি দিছে EMI গীত আমাৰ তাততো একো নাই সেইকাৰণে আমি সকলোৱে আন্দোলন কৰিম জয় আই অসম আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব আৰু এটা কমেণ্ট দি দিব বাই বাই